হাই এভৰিৱান, মই পৰিস্মিতা আপোনালোক সকলোকে মোৰ অন্য এটা লং ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে 23 জানুৱাৰী সৰস্বতী পূজা, গতিকে এয়া ৰেডি হৈ লৈছোঁ নহয়, ওলাই আহিছোঁ ঘৰৰ পৰা। এতিয়া যাওঁ ITI লৈ যাওঁ ফাৰ্ষ্ট আমি। এয়া মিষ্টাৰ আৰু মই ITI লৈ আহিলোঁ। ITIৰ পূজা ৰাতিপুৱাতে হৈ গৈছে, আমাৰ আহোঁতে অকণমান দেৰি হ'ল যদিও আমি আহি পাই চাকি ধূপখিনি জ্বলালোঁ। আৰু ইয়াৰে পূজাখন এইবাৰ ৰাতিপুৱাতে হৈ যোৱাৰ বাবে এইবাৰ ষ্টুডেণ্ট বহুতখিনিয়ে কম। আজি ষ্টুডেণ্টে নাই বৰ্তমান, হলিডে পৰাৰ কাৰণে অলপ দিগদাৰ হৈ গ'ল। 2 দিন বন্ধ থাকিলতো, নেক্সট 2 দিন বন্ধটো দিল, একেলগে 5 দিন বন্ধ, সেইকাৰণে ষ্টুডেণ্টবোৰ চব ঘৰলৈ গৈছে। আজি বৰ্তমান একদম মানুহ নাই। হাই কিবা কৰে। এইফালে প্ৰসাদো বিলাই আছে, অকণমান টাইম আমি তাতে বহিলোঁ। মিষ্টাৰৰ ষ্টাফখিনি আছে, 2-এজন ষ্টুডেণ্টো আছে বাৰু, ল'ৰা ষ্টুডেণ্ট। এনেকৈ অকণমান টাইম বহিলোঁ। বহি তাৰপিছত সন্মুখৰ ফালে আহিলোঁ যে অলপমান ফটো চটো উঠি লওঁ, যিহেতু কোনো আহি পোৱাই নাই, মোৰ লগৰখিনিও আহি পোৱাই নাই বৰ্তমান। হাই হাই, আমাৰ ট্ৰেডৰ কোনো অহা নাই, আমি দুটাহে আহিছোঁ। খালি চবকে ৰখি আছোঁ সোনকালে আহি। এইফালে আহিছে বাৰু, ছাৰ মেমহঁত আহিছে। ITIত বহুত বেছি মানুহ নাই, যিহেতু ভাবিলোঁ এবাৰ বাহিৰতে এনেই অকণমান ফুৰি আহোঁ, ইফাল সিফাল চাই আহোঁ বুলি আমিও গোটেইকেইটাই ওলাই গ'লোঁ। মিষ্টাৰহঁতৰ লগতে গ'লোঁ বাৰু। তাৰপিছতে কিছু টাইম পিছত এইফালে খিচিৰি খাব ধৰিলে, এওঁলোকেও খিচিৰি খালে। এনেকৈ 2টামান বেটছ যোৱাৰ পিছত টিকুকো মাতি দিলোঁ একেলগে, সিও আহিলে। আহি পোৱাৰ পিছত আমিও এইফালে খাবলৈ ধৰিলে। হাই সৰস্বতী পূজা স্পেচিয়েল টিকু। আজা ইয়েছ কিয় যাব। আমি সৰস্বতী পূজা আহিছোঁ, লেটকে আহিছে। এফালে ঘূৰ বগা আম, এফালে কলা আহিছোঁ। লেটকে আহিছে, আমি লেটকে আহিছোঁ, মই লেটকে আহিছোঁ। মই 5টা ছোৱালী উলিয়াই দি আহিছোঁ তাৰমানে। বিদ্যা মোৰ ছোৱালী মেকআপ আৰ্টিষ্ট না, সেইকাৰণে মই গোটেইখন উলিয়াই দি এভাৰটাইজৰ মাৰি দিলে। মই মেকআপ আৰ্টিষ্ট হয়, সেইটো এডভাৰটাইজ মাৰিলোঁ। আৰু মই আৰ্টিষ্টৰে মোৰ এই মানে স্প্ৰে মাৰিব পাহৰিছোঁ। এই কণ্ডিশ্যন হৈছে বেলি হৈছে এফালেদি, তাতো নাই এখন চলি যায়। যাই তাক খাই ভাল লাগছে নে? কমপ্লিমেণ্ট দিব, কমেণ্ট দিব, কমপ্লিমেণ্ট নহয় কমেণ্ট দিব। বঢ়িয়া, ভাল লাগিছে। ভাল কথাখিনি দেখো মজা। বেনাৰছৰ পৰা কিন্তু আইতাক লিছিল নাই এখন আহিছোঁ, কোনো পিকো চিকো নাই। তাই বোলে চুইঙৰ মানুহ, কোনো ফলছ চলছ নাই, চুইঙৰ হয়। একদিনতে ৰেডি হৈ আহিছোঁ। যাওঁ, বাই বাই। হাজবেণ্ডক খাই লওঁ, হাজবেণ্ডে যাব ওলাইছিল। আমি এতিয়া ফুৰিবলৈ যাওঁ, ফুৰিবলৈ। বাই বাই। আমি ITIৰ পৰা ওলাই দিলোঁ, ওলাই দিয়ে এয়া পাৰ্কলৈ আহিলোঁ। আৰু পাৰ্কখন দেখিতো আপোনালোকে হয়তো ধৰিব পাৰিছেই, আমি আহিছোঁ সতী ৰাধিকা পাৰ্কলৈ। মিষ্টাৰ, মই, টিকু, বনশ্ৰী, আমি 4টাই অকণমান টাইম ইয়ালৈ আহিলোঁ। কলেজৰ পৰা আমি এতিয়া পাৰ্কলৈ আহিলোঁ। মানুহ দেখাই আছোঁ, এনেকুৱা মানুহ চব মানে সৰস্বতী পূজাৰ ড্ৰেছতে একদম। ছোৱালীবিলাকে চাদৰ মেখেলাৰ বাহিৰে বেলেগ ড্ৰেছত নাইয়ে চাগে ন? নাইয়ে, ক'ৰবাত আৰু এটা দুটা হ'ব পাৰে আৰু এনেকুৱা। এই মানুহ একদম পুৰা মানুহ বহুত দূৰলৈ আছে, দেখাই নাপায়। বহুত মানুহ আছে দেই, ধেৰ মানুহ। অলপমান এই বহা সিফালে বহা কেইখনত চাগে আজি ঠাই নহ'বই, এনেকৈ ঘূৰি থকা আজি আৰু বহা জাগা নহ'ব চাগে। বাপৰে বাপ, মানুহটো দেখিলে ইমানখিনি মানুহ, বাপৰে বাপ। আৰু এইফালে আজি আমি পাৰ্কত আহি আমি মেমক লগ পাই গ'লোঁ, মানে আমাৰ কোৰ্ট মেৰেজৰ যিজনী সেই বাইদেউ আছিলে, লগ পাই গ'লোঁ। বাইদেউ বহুত দিনৰ মূৰত লগ পালোঁ, এইটো ভাল লাগিল। ভাল লাগিলে, আজি আহিছে, চবেই আহিছে, বহুত ঘূৰি মানুহ আহিছে, সেইকাৰণে লগ পাই তাই ভাল লাগিছে। আহিছে বহুত টাইমলৈকে বহিলোঁ, এনেই বহিলোঁ আৰু এতিয়া ফটো চটো শ্বুট হৈ আছে। আৰু মানুহ কিন্তু কমা নাই, মানুহ পুৰা আহি আছে, মানুহ পুৰা পাৰি আছে একদম। গধূলিলৈকে থাকিবই আজি। আৰু ইয়াততো মানুহ পুৰা হৈ আছে না, নতুন পাৰ্ক, গতিকে মানুহ একদম ভিৰ। গতিকে আৰু আজি আৰু সৰস্বতী পূজা একো ক'বই নালাগে। এইফালে সূৰ্যটো দেখিছেনে, ছানছেট হ'বলৈ আৰু বেছি টাইম নাই। আমি সেইটো টাইমলৈ ৰখি আছোঁ, মানে সেইটো চাই যাম আজি, ভাল লাগিব। আৰু ইয়াৰ পৰা মানে ছানছেটটো একদম বহুত বেছি ধুনীয়া দেখি। ফটো মাৰি আছা? বা কেমেৰামেন হালি গৈছে একদম।
কেনেকুৱা মানুহ আহিয়ে আছে দেখিছেনে ইফালে এইটো আহা ৰাস্তাটো আৰু এইফালে হে মানুহ ক'ত যোৱা আহে তোমালোকে আৰু এইটো দৃশ্য চাওক ইমান ধুনীয়া ছানছেটটো ওলাই গ'ল আৰু এতিয়া পৰিৱেশটো চাবলৈ ইমান ধুনীয়া লাগিছিলে নহয় সঁচাকৈ পূৰা ৰঙা গ'ল আন্ধাৰ হৈ গ'ল ব'লা যাওঁ এতিয়া ব'লা ইয়াৰ পৰা ওলাই দিওঁ আৰু ছানছেটটো চাবৰ বাবে আমি ৰৈ আছিলোঁ এতিয়া মানুহ একদম পৰুৱাৰ নিচিনা মানুহ হৈছে মানুহে এই ভিডিঅ'ত নুঠে কিয় জানো না কাবে আৰু কিবা কমেণ্ট দিব বুলি এইটো কিয় তুমি কমেণ্টক ভয় কৰা মানুহে কিবা কমেণ্ট দিলে বুলি আৰু আমি ভিডিঅ' নকৰা কৰিম লাগে ন আমি সেইটো নকৰোঁ নহয় আমি আমাৰ কাম কৰি যাম সিহঁতে কমেণ্ট ভালটো ভাল বেয়া দিলে বেয়া দিব যাৰ মন যি মন সেইটো দি থাকিব আৰু সেইটো নকৰিব নাছিল মই গোটেই দিনটো সৰস্বতী পূজা বুলি গোটেই লোকটো দেখাম বুলি মই দেখাই হোৱা নাই মানে চেল্ফি কৰিয়ে লৈ আছোঁ বেক কৰি বেলেগক কৰি আছোঁ নিজে কৰা হোৱা নাই তামাম থপৰা বেয়া হৈ গ'ল মেকআপ চেকআপ গুচি গ'লতো সেই ৰাতিপুৱাৰ পৰাই কিমান টাইম হ'ল মানে আৰু ড্ৰেছটোৱে বা এইটো আৰু কেনেকুৱা লাগিছিল যাওঁ জুম কৰোঁতে ইয়াত চাওকচোন কিমান ধুনীয়া লাগিছে গোটেইখিনি যেন গম পায় ৰঙা লগতে এই ছানছেটটোৰ লগতে ধুনীয়া পৰিৱেশটো আপোনালোকক আৰু এবাৰ দেখাই দিলোঁ পাৰ্কৰ পৰা ওলাই ফাষ্টফুডৰ দোকানবোৰ দেখিলোঁ আৰু দেখি আমিও পাপৰি চাট খাই ল'লোঁ এয়া কথা অলপমান কিবা খাই লৈ যাওঁ আৰু খিচাৰি খাব দেৰি হ'ল না খিচাৰি খাব বহুত দেৰি হ'ল তাৰ পৰা ওলাই তাৰে এখন ৰেষ্টুৰেণ্টত সোমাই আমি ভাবিলোঁ কিবা কিবি অকণমান খাই যাওঁ ৰখি আছোঁ ফটাফট অৰ্ডাৰ দি দিয়া চাই আছোঁ মানুহ শৰ্মাই ৰেষ্টুৰেণ্টত আমি এনেকৈ নিজৰ পচন্দৰ কিবা কিবি বস্তু অৰ্ডাৰ দিলোঁ দি আমি খাবলৈ ধৰিলোঁ আমি তাৰপিছতে ঘৰলৈ আহিলোঁ অহাৰ পিছত আৰু এয়া হৈছে সেইদিনাৰে ৰাতি 12টা বজাৰ দৃশ্য ৰাতি 12 বজাত আৰু মায়ে এইবোৰ কি গিফ্ট দি আছে কিহৰ কাৰণে দি আছে এইবোৰ আপোনালোকে নেক্সট ভিডিঅ'ত অতি সোনকালে দেখা পাব আৰু হয়তো কেক কাটিং কৰাও এয়া দেখিলেই কেকটো অলপ চলপ সেইটো কিহৰ কাৰণে গিফ্ট কিহৰ কাৰণে এইটো যদি আপোনালোকে অলপ চলপ ধৰিব পাৰে আপোনালোকে কমেণ্ট কৰক হয়নে নহয় নেক্সট ভিডিঅ'টোত আপোনালোকে গম পাবই বা কমেই মই কমেণ্ট কৰিবলৈ একদমেই নাপাহৰিব কমেণ্ট এটা কৰি দিয়ক আৰু চেনেলটোক প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আজিলৈ ইমানে বাই